আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগবাঢ়িলোঁ। আজি মানে ভেলাঘৰৰ বিহুৰ বিষয়ে হ'ব আৰু ভেলাঘৰৰ ওপৰত এতিয়া মই দুইটালৰ ওপৰত আৰু ইফালে তল আৰু ইফালে মই আছোঁ বৰ্তমান ওপৰত আৰু আমাৰ গোটেই হোৱা নাই বাৰু, হ'ব আৰু কালি মানে। আৰু এইফালে বহিয়ে আছে মানে কাম কৰিব আহি, এতিয়া আৰু কাম চাম হোৱা নাই আৰু এইফালে পূৰা মোবাইলত ব্যস্ত। বন্ধুসকল, বন্ধু কেনেকুৱা ভেলাঘৰ? নাই লাজ কৰে। এইফালে মনোজ আছে, মনোজে কি ক'ব? মনোজ কি ক'ব এই ভেলাঘৰৰ বিষয়ে, বিহুৰ বিষয়ে শুভেচ্ছা দি দিয়ক। অসমবাসীলৈ মোৰ ফালৰ পৰা আৰু এই ৰূপম ডেকা ব্লগ চেনেলটোৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ। আৰু আপোনালোকে ভেলাঘৰ বনাইছেনে নাই আপোনালোকৰ ফালে কমেণ্ট বক্সত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। নতুন নতুন ভিডিঅ' মানে 2022তো দিবই বাৰু, সেইটো আপোনালোকে গমেই পাইছে। আৰু ভিডিঅ'টো আৰু চাব ভালকৈ, স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে কণ্টিনিউ কৰি থাকক ভিডিঅ'টো। ধন্যবাদ থাকিল মনোজ ডেকালৈ। আৰু চাওক ভেলাঘৰ ওপৰৰ চাল এতিয়ালৈকে হোৱা নাই আৰু বাৰু এইখন বাৰু আজি হৈছে, এইখনো হ'ব আৰু মানে আজিকালিৰ ভিতৰত। আৰু আমি এতিয়া ওপৰত বৰ্তমান দেখুৱালোঁ। চাওঁ এই ভেলাঘৰটো আমাৰ, এইটোৱে হ'ল আমাৰ ভেলাঘৰ। মানে থুলমূলকৈ আৰু বনাই দিছোঁ আৰু দুইতলা হিচাপত, মানে দুইতলা বুলি ক'ব পাৰিব যে, সেইকাৰণে বনাইছোঁ। চাওক মানে কেনে হৈছে, ৰাইজ কমেণ্ট কৰি জনাব, ভাল হৈছে নে বেয়া হৈছে। আমাৰ হৈছে বাৰু, দুখনমান নৰাৰ দিছোঁ আৰু ইফালে পিছফালৰ ইফালৰ মুধা চাইডৰ ইফালে দি দিছোঁ আৰু এই লচনিৰ কলৰ লচনি দি দিছোঁ। আৰু ইফালে আমাৰ ইফালে ওপৰত আছে চালি, ইমান ভাল হোৱা নাই মানে, এইফালে ফাক আছে বাৰু বেৰাত, তথাপিও আৰু দুইতলা হিচাপত বনাই দিছোঁ। আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভেলাঘৰটো, চাই লওক ভালকৈ। কুশল মংগল খেদিব অসমীয়াৰ পৰম্পৰা বজাই ৰাখি। আৰু এতিয়া আমি যি কৰোঁ যি নকৰোঁ আপোনালোকে চাই থাকিব গোটেই শেষলৈকে। ডাঙৰ গোটেইখিনি মিলি আমি এতিয়া পূৰা মানে কুশল মংগল খেদিবলৈ আহিছোঁ। আৰু এয়া আমাৰ লগত আছে গোটেইখিনি বাৰু, আৰু একবাৰ দি দিয়া, আৰু কুশল মংগল দি দিয়া। ঘৰ পালোঁ, ঘৰ পাই এতিয়া মই ঘৰত আছোঁ এনেই। আৰু আপোনালোকৰ কুশল মংগল চাই কেনেকুৱা লাগিল কমেণ্ট কৰিব। আৰু মই আপোনালোকৰ ভোগালী বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আৰু ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।